হেল্ল' গাইজ, সৰু থাকোঁতে এনেকুৱা আছিল ন, যোনদিনাখন মাংস বনাইছিল ন, স্কুলৰ পৰা আহোঁতে মই বেগ চেগ থৈ কাপোৰকেইটা চেঞ্জেই কৰা নাছিলোঁ। আগতে কৈছিলোঁ, অ' মামা ভাত দিয়া খাওঁ। চ' সেই আমেজটো এতিয়া আৰু নাই। এতিয়া মই নিজে মাক হৈ গৈছোঁ। চ' এতিয়া আমি বনাব লাগে। চ' প্ৰথমতে খাচী মাংসটো আপোনালোকে গোটেই আদা, জিৰা, ধনিয়া আৰু মই অলপ বেলেগকৈ বনাইছোঁ, দহি অলপ দি পেলাই, তাৰপিছত কস্তুৰী মেথি অলপ দিব আৰু মই এটা মছলা বনাওঁ, সেইটো মই আপোনালোকক ৰেচিপি লাগে যদি দেখুৱাই দিম। চ' পিঁয়াজ বেছিকৈ ল'ব আৰু বিলাহী ল'ব। যিহেতু আমি মটন দ' পিঁয়াজৰ নিচিনাকৈ অলপ বেলেগ এটা ৰেচিপি বনাম। এইটো ৰেচিপি মই হায়দৰাবাদত খাইছিলোঁ, বহুতেই ভাল লাগে। আলুটো আমি যিহেতু আলু চবতে ভাল পাওঁ, চ' আলুটো মই নিজে এড কৰা। চ' আলুকেইটা প্ৰথমতে ভাজি ল'ব আৰু আপুনি যোনখিনি মছলা আৰু পিঁয়াজ আৰু টমেটো ভাজিছিলে সেইখিনি আকৌ আপোনাৰ মাংসৰ লগত মিক্স কৰিব। তাৰপিছতহে আপুনি আকৌ মাংসটো মেৰিনেট কৰিব বনাব। আৰু লগতে বাটাৰ দিব। অইল নিদিলে বাটাৰ বা ঘি দিলে বেছি সোৱাদটো বেছি আহে। সেইটো আপোনাৰ ট'টেলি চইচ। যদি আপুনি বোলে আপোনাৰ ব্লাড প্ৰেছাৰ বেছি হাই আছে, দেন আপুনি বাটাৰ ইউজ নকৰিবও পাৰে, এভইড কৰিব পাৰে। তাৰপিছত মই দিওঁ অৰেগেনোটো দিলে অলপ ফ্লেভাৰটো বহুত বেছি মজাৰ আহে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ মাংস, আৰু খাই পেলাই কিছু মজা লাগিছে। আপোনালোকেও এনেকুৱা ছেইম ধৰণে খাওক, বনাওক। আৰু ৰেচিপিটো যদি ডিটেইল লাগে মই কেপশ্যনত মেনশ্যন কৰি দিম, প্লিজ মোক কমেণ্ট কৰি দিব। ডিটেইলছ কি মছলা ইউজ কৰিছোঁ মই বনাই দিম। বাই বাই, ফ'ল' ফৰ মোৰ।